হাই এটা স্মাইল দাদা স্মাইল স্মাইল এ বঢ়িয়া কি হৈছে ছাগালে চাৰ্জাৰ কাটছি কালি ৰাতিপুৱা জল্দি উঠি ৰ'ব লাগিব না হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই নিউ ইউটিউব চেনেল কিউট ব্লগছ তো গাইজ কালি হৈছে গৰু বিহু তো আপোনালোকে যদি কোনোবাই বিহুৱান দেই মানে গুগল পে' মাৰি পইচা দিব পাৰে মোৰ তাতে কাৰণ মোৰ পইচা নাই তো আৰু এতিয়া যাই আছোঁ মানে বজাৰত মানে কিবা কাৰণে লাগিব নহয় দীঘলতি মাখিয়তি এইবিলাক তো বজাৰত যাই আছোঁ মানে গৰুৰ কাৰণে কিবা কাৰণে আনিব আৰু কি আৰু কিবা লাগিব না আমাৰ বজাৰ আৰু আৰু পইচা দিবি অলপ পইচা আছে নাই আৰু মই পইচা এনেই পইচা আছে নাই আৰু মোৰ লগত আছে এয়া নিয়ৰ কমিটিত ধনে দিয়া নাই এনেই পইচা আছে নাই বজাৰৰ লিষ্ট দেখিছিলে কি দীঘল লিষ্ট দি দিছে একদম মানে লৈছোঁ ৰকচোন মনাটো লৈছোঁ তো নিয়ৰে চলাব দুবলা ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া নিয়ৰে বাইক চলাইছে আৰু মই পিছফালে বহি আছোঁ আপোনাক দেখাই আছোঁ কি বজাৰ কৰোঁ আৰু কেনেকৈ কি ক'ত কি কৰোঁ ব'লক আৰু এটা মানে নতুন এটা মানে হেৰি হ'ব যাই আছে কি বুলি কয় এইটো মানে বিজনেছ এটা আৰম্ভ কৰিব যাই আছোঁ বিহু বুলি আপোনালোকক কি বিজনেছ চকত যাই কৈ আছোঁ গাইজ মানে ঘৰৰ পৰাই 8 কিলোমিটাৰমান আহিলোঁ আৰু এই পাগলা 1 নম্বৰত গাড়ী চলাইছি এই আৰু চলাই কেনে কি বুলি কৈছি এখন কি গ্লেমাৰ বোলে বেলেগ মানে দামী গাড়ী নহয় মানে 1 নম্বৰত আহিছে ঘৰৰ পৰা 1 কিলোমিটাৰ আৰু ক'বাৰ গ্লেমাৰ বোলে দামী গাড়ী নহয় তো পাগলা আকৌ চলাব এইবাৰ মানে চলা শিকাব লগা হৈছে পাগলাক বল পাগলাইতো মানে 1 নম্বৰত 1 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়া কি ক'ব পাৰিছে গ্লেমাৰ বোলে বেলেগ গাড়ী নহয় মানে হেভি গাড়ী নহয় আৰু তেতিয়া চলা হয় মানে 4 নম্বৰ 5 নম্বৰত তেতিয়া 1 নম্বৰত চলাই একো নাই আহি যাব কেৱল মেইন ৰাস্তাটোত ডাঙৰ গাড়ীত নলগাই দিবি LIC আছে আৰু अच्छा ठीक है আছে আছে ডাঙৰ গাড়ীত লগাই দিবা বলক এই ৰাস্তাটো দেখছি না মানে ৰাস্তাটো বহুত সৰু হৈছে মানে সদায় এক্সিডেণ্ট হয় আজি ৰাতিপুৱা মানে আমি ফুৰিব আহোঁতে এখন মাৰুতি সেইকাৰণে বাইক এখনত মাৰি দিছিল তো গাইজ মানে বি কেয়াৰফুল আৰু এই ৰাস্তাটো এনে তো মানে বাহিৰৰ চাইডে পৰা দূৰস্বৰত যোৱা ৰাস্তাটো আৰু মানে প্ৰায় এক্সিডেণ্ট হৈ থাকে আৰু কি আজি গাড়ীৰ হাত মোৰ আছে আৰু সৰু ছোৱালী এইটো ৰাস্তাত গাড়ী চলাব নালাগে তো আপোনালোকে নচলাব আমি চলাইছোঁ বলক তথাপিও মানে মোৰ হাতত আছে না গাড়ী মই উৰিয়াই দিব পাৰোঁ সকলো আহিলে যাতে বি কেয়াৰফুল আৰু মানে এনেই চলাব মই আছোঁ পিছফালে ষ্টাৰিং ধৰি ইয়াৰ মানে হেণ্ডেল ধৰি বজাৰ পাই গ'লোঁ মানে কি ইয়াৰে নৰ্মেলি বজাৰখন হয় শনিবাৰ আৰু মঙলবাৰ যিহেতু শনিবাৰ বিহু সেইকাৰণে মানে বজাৰখন শুকুৰবাৰে দি দিছে বজাৰত ঢেৰ মানুহ হৈছে তো চাওক মানুহবিলাক আহি আছে আৰু আমি মানে যাই আছোঁ মানুহ দেখিছেনে আৰু তাত গৈ আপোনালোকক মানুহ দেখা হৈছে মানে এনেই শনিবাৰ আৰু মঙলবাৰে হয় বজাৰ তো মানে যিহেতু বিহু শনিবাৰ সেইকাৰণে মানে শুকুৰবাৰে বজাৰখন দি দিছে তো মানুহ দেখিছেনে নাই দেখিছে এইগিলাখন দীঘলতি গাইজ বজাৰ আহি পালোঁ এইগিলাখন বহুত বস্তু হাই এটা স্মাইল দাদা স্মাইল স্মাইল এ বঢ়িয়া সুন্দৰ মাৰাবিধ আছে বেছিকে কিয় লাগে বেছিকে নাগে জাতিলাও আছে বিধেকো আছে পচতীয়া আছে ডাঙৰ বিহু আছে আগ্ৰা আছে আগ্ৰা পাবাৰ না আকৌ মই যাওঁ দি সেই মোনাটো লৈ গেল দাদাই কিবা ভৰাই দেই বোলে মানে গোটেইখিনি পায়েই ইয়াতে পায় ভৰাই দিছোঁ যিটো গাঁওখনত পায়েই সেইকাৰণে কিবা কানি অলপ লৈছোঁ আৰু কাটি দিছে কেইটকা হে আমটো দিম নে আমটো আম নহয় আম আমাৰ গাঁৱত পায় মঠা দিয়ক এইখিনি কিবা ল'লোঁ মানে আগতে এইবিলাক ঘৰতে বিচাৰিছিলোঁ কিন্তু আজিকালি মানে কি ঘৰত কিনিব পাই না ইচ্ছা নাযায় মানে 20 টকা ঘৰত দিব সেইকাৰণে মানে লৈ ল'লোঁ এইখিনি আকৌ এইগিলাখান কি দাম এইবিলাক 70 টকা লৈছে এইখিনি ঘৰতে বিচাৰি পায় কিনিবও নালাগে পায় কিন্তু 70 টকাটো মানে এই দিয়ক আৰু কি 20 টকা ঘৰত আগতে বেচিছিলোঁ কিন্তু আজিকালি এইটোবাৰ মানুহ সন্মান যায় বিচাৰিলি কিবা কাৰণে অলপ চব্জি ল'ব লাগিব আৰু মাহৰ দালিটো ল'ব লাগিব নকৰিছোঁ কলি বেয়া হয় আৰু কি ঘুম আৰু অলপ চব্জি বজাৰ লৈ লওঁ তাৰপিছত মাহৰ দালি ল'ব লাগিব আৰু কি ল'ব পাৰিছিল বা ভিডিঅ' চাব লাগিব ভিডিঅ' ক্লিপ লৈ লওঁ ৰ'ব তাৰপিছত আকৌ লগ পাই আছোঁ আমি অলপ চাইড কাটি আহিছোঁ ভিডিঅ' বনাব
গাইজ বজাৰত মাছ দেখিছেনে কি ডাঙৰ মাছ প্ৰায় 8 কেজি 9 কেজি মানুহৰ মানে চিলভাৰ লোকেল চিলভাৰ ওলাইছে তো মানে আৰু কাটিছে কি দেখিছেনে মানে দগাইটো কোবাই কোবাই কাটিছে আৰু কণী দেখিছেনে নাই একদম মানে কি ক'ব আৰু মানে ইমান ডাঙৰ মাছ গাইজ গোটেই বজাৰখন একপাক মাৰিলোঁ টাগাই দি মাছ কটা ঢেকে দিলোঁ আজি টাগাই দি মাছ কটা দেখিছেনে আগতে আজি ঢেকে দিছোঁ আৰু এইফালে আছে কাপোৰৰ বজাৰ গাইজ মানুহ দেখিছি না কাপোৰৰ বজাৰত এনে এজনে দিছি কাপোৰবিলাক দিয়া ভাৰি দিয়া গাইজ এনে মানে পইচা আছে নাই ইয়াতে মানে কুঁহিয়াৰৰ ৰস পেৰি আছে দু পইচা আছে নাই যিটো 10 টকীয়া খাম বুলি ক'লো কি বুলি কৈছি নাই মানে 10 টকীয়া নাই কাৰণে 20 টকীয়া খাব লগা হ'ল এনেই পইচা আছে নাই 10 টকীয়া খাম বুলি ভাবিছিলোঁ এতিয়া মানে কি তাতে আকৌ আপি আছিল দুটো মানে 10 টকীয়া নাই গুচি আহিব নটা সন্মান যাব 20 টকীয়াই ল'ব লগা হ'ল 10 টকীয়া খাম বুলি কৈছিলোঁ কিন্তু আপি দুটা থকাৰ কাৰণে মানে 20 টকীয়া ল'ব লগা হ'ল মানে ইমানে দিন বিয়া চলি আছে না আমাৰ তো গাইজ আমাৰ বজাৰ চজাৰ কৰা হৈ গ'ল গোটাখিনি এতিয়া আমি এই লগত চলি এটা দোকান এখন আছে তাক লাগি যাই আছোঁ আমাৰ এই গাড়ী ওলাব দিছে বঢ়িয়া থেংক ইউ এখন আগে দিব লাগিব নেকি এখন আগে ৰাখচোন অলপমান মই কৈছোঁ আগে সি কৈছে পাছে সন্মানটো মোৰ গেল ওলালো খাইছে আমি ওলালো হা অঁ ফ্ৰী বেলৰি অঁ ঠিকেই ঠাণ্ডা হওঁত বাৰু আকৌ এইটো ভাল মানে দাঁতৰ প্ৰব্লেম নহয় মানে যিখিনি মাছ নাখাব আমি পালোঁ আহি আমি মানে লগৰ ল'ৰাজনৰ দোকান পাই গ'লোঁ মানে মই কৈছোঁ ফাংচনত দোকান দিম বুলি মানে এইজন আছে বহুত আৰু মই আছোঁ আৰু দীপ আছে মানে তিনিও ফাংচনত দোকান দিম তো আমাক লগ পাব মানে আমাৰ গাঁৱতে ফাংচন আছে তো তাত মানে আমি দোকান দিম মানে ফাষ্ট ফুডৰ তো আপোনালোক আহিলে আমাক লগ পাব তাতে আৰু দীপে মানে কি কৰিছে কি ক'ত গৈছে দীপ গাড়ী ভাল কৰিব গৈছে তো আমি এতিয়া মানে গাড়ী ভাল কৰি যাই আছোঁ মানে আৰু এইখিনি এটা থলোঁ হা আমি এক জেগাৰ পৰা আহিছোঁ ভালকৈ চাবি আৰু শুন কালি ৰাতিপুৱা জল্দি উঠবি ধুৱাব লাগিব নে তহঁতক মানে কি আৰু তোমাকো ধুৱাম কালি মানে আমাৰ ঘৰত গৰু 7টা আছে আৰু 7টা আছে লগত এই এটা দীপ আৰু ঘৰত আছে যুগল মইতো গৰুই বাৰু 9টা গৰু ধুৱাব লাগিব যুগলৰ চাৰ্জাৰে বেয়া কি হৈছে ছাগালে চাৰ্জাৰ কাটছে साला ये दुख का खत्म नहीं होता बे এখন দীপৰ দোকান এই তাত গাড়ী ভাল কৰিছে আমি তাত যাই কিনে আপোনালোকক দেখাই আছোঁ ৰ'ব গাড়ী ক'ত ভাল কৰি এখানে গাড়ী হ'ব গাইছে আমাৰ ফাংচনত এই তোৰ নাম্বাৰ মোৰ তাত নাই কাবাক দম দি আছে মানে এইখনে আমাৰ য'ত ফাংচনত গাড়ীখন যাব মানে এখন ছেকেণ্ড হেণ্ড গাড়ী লোৱা গৈছে মানে এতিয়া আমি কি কৰি আছোঁ এখন কি কৰিবি মানে এটা নতুন ষ্টাইল মানে এইখন কি কৰিব এটা পাঠি লগাই কেনে এই গাড়ীত মানে বাইকত লৈ যাওঁ আমি মানে ফাংচন গোটেই ফাংচন ঘূৰিম এবাৰ মানে এটা পাৰ্টি চিষ্টেম হ'ব লক চিষ্টেম তো বাইকৰ পিছফালে ধৰি লৈ যাম আৰু আমাৰ দি কিবা ক'বা সেই আঠু গাড়ী ল'লা দেখোন সেই নামাজ পঢ়িবি কালি ৰাতিপুৱা জল্দি উঠি ৰ'ব লাগিব না
এনেকৈ মানে আমি পাতি লগাম এতিয়া ঢালাই মাৰি কেনে মানে কি বাইকৰ পিছফালে বান্ধি লৈ যাবৰ কাৰণে তো আমাক ফাংচনত লগ পাব যি দোকানত যি আছে মানে দোকানত ক্লেম লগাই আছে মানে বাইকৰ পিছফালে বান্ধি নিব পৰাকৈ তেনেকৈ মানে গোটেই ফাংচন ক্ষেত্ৰটো মানে এইটো বিফুল প্লেন তো আপোনালোকক হোৱাৰ পিছত দেখাই আছোঁ কালিৰ ভিতৰত দেখা পাব আৰু আমি যিবোৰ দোকানত মনাত থাকি কেনে এটা বস্তু নিব আহিছোঁ আপোনালোক বস্তু দেখাইছোঁ কি বস্তু আহি লওক আমি আছোঁ এতিয়া আলহী ঘৰত দেখাইছোঁ কি বস্তু লৈ আহিছোঁ জানেনে টান মানে বহুতো ৰাখি থৈ দিয়ে মানে নিম বুলি কৈছোঁ আৰু মানে টাইম পোৱা নাই কিবা চিনিব আহিলোঁ মজা নাই কি হয় না মাটি দিয়া কৈ দিয়া হাই কৈ দিয়া তুমি হাই কৈ দিয়া কেনেকৈ আমি বজাৰ কৰি আহি পালোঁ আৰু মানে কি ডিপুৰ দোকানত গাড়ী বস্তু আনি থৈ কিনে মানে এইটো আনিব গৈছিলোঁ তো এটা নতুন নাম দিব ভাল লাগে চাই ছোৱালী মানুহৰ নাম তো মানে ক'ত আৰু গণনা কৰি দিম ছেকেণ্ড হেণ্ড বস্তু তো নাম এটা দিব নতুন চাই মানে ভাল লাগে চাই তো আৰু ভিডিঅ'টো কেনে লাগিল জনাব মানে ভিডিঅ'টো অলপ দীঘল হৈছে তো বিহুৰ বজাৰৰ ভিডিঅ' তো হয়তো কিবা ভুল হ'বও পাৰে তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লগা চাই আপোনালোকৰ পৰা আশা থাকিল আৰু নামটো দিব বুলি